উই অপ'জ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল কেব অৰ্থাৎ নাগৰিকত্ব সংশোধনীয় বিল আমি ছাপোৰ্ট নকৰোঁ। নাগৰিকত্ব সংশোধনীয় বিল আমাক নালাগে। ইয়াক লৈ বহুতো আন্দোলন অলৰেডি হৈ গৈছে, হৈ আছে আৰু ফিউচাৰতো হৈ থাকিব। বন্ধুসকল, আমি সকলোৱে জানো প্ৰতি বছৰে হাজাৰ হাজাৰ বাংলাদেশী ইলিগেল ইমিগ্ৰেশ্যন আমাৰ অসমলৈ হৈ থাকে। এই ইলিগেল ইমিগ্ৰেশ্যনৰ বোজা আমি বহুত সহ্য কৰিলোঁ। সহ্য কৰি কৰি এতিয়া অতিষ্ঠ হৈ পৰিছোঁ। সেইকাৰণে মোদীজীৰ কথা বিশ্বাস কৰি আমি ভোট দিছিলোঁ। কিন্তু সৌসদিনা আমাৰ মাননীয় হোম মিনিষ্টাৰ মিষ্টাৰ অমিত শ্বাহে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2019 লোকসভাত অলৰেডি পাছ কৰি দিলে। এতিয়া ৰাজ্যসভাত বাকী। এই বিল যদি ৰাজ্যসভাত পাছ হয় কি হ'ব আপোনালোকে জানেনে? তেন্তে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা যিবোৰ মানুহ আহিব সিহঁতে অনলি 6 years ইণ্ডিয়াত বসবাস কৰিলে ইণ্ডিয়ান চিটিজেনশ্বিপ পাই যাব। দ্বিতীয়তে আৰু এটা কথা, এই বিল পাছ হ'লে ইলিগেল ইমিগ্ৰেশ্যনবিলাকেও ভাৰতৰ চিটিজেনশ্বিপ, ইণ্ডিয়ান চিটিজেনশ্বিপ পাই যাব। তৃতীয়তে এই বিল পাছ হ'লে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা হিন্দু, খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট, শিখ, জৈন, পাৰ্চী আদিৰ ধৰ্মৰ মানুহে ইণ্ডিয়ান চিটিজেনশ্বিপ পাব। ইয়াত মুছলিম আৰু এথিষ্টৰ নাম মেনশ্যনে কৰা হোৱা নাই। এইবোৰ কথা বাদ দিয়ক, গুলি মাৰক। কোনো ধৰণৰ ইলিগেল ইমিগ্ৰেশ্যন আমি নিবিচাৰোঁ। হিন্দুৱে হওক বা মুছলিমেই হওক, খ্ৰীষ্টানেই হওক বা জৈনে হওক, আমি কোনো ধৰণৰ ইলিগেল ইমিগ্ৰেশ্যনৰ বোজা কঢ়িয়াব নোৱাৰোঁ। আমি বহুত সহ্য কৰিলোঁ। সেই 1948 চনৰ পৰা আজিলৈ বাংলাদেশত যিকোনো প্ৰব্লেম হ'লে অথবা আন্দোলন হ'লেই অসমলৈ ইলিগেল ইমিগ্ৰেশ্যন, ৰিফিউজি আদি আহিয়ে আছে। আমি এইবোৰ বহুত সহ্য কৰিলোঁ আৰু সহ্য কৰিব নোৱাৰোঁ। অমিত শ্বাহ ডাঙৰীয়া, মোদীজী অথবা সৰ্বানন্দে যিমানেই চেষ্টা নকৰক কিয় এই কেব লৈ আমি আন্দোলন কৰি আছোঁ, আন্দোলন চলাই থাকিম। অসমীয়াৰ গাত শেষ বিন্দু তেজ থাকলে আমি এই আন্দোলন চলাই থাকিম। কাৰণ কিয় জানেনে? বাংলাদেশত কমেও 1,70,00,000 হিন্দু পপুলেশ্যন আছে আৰু এই কেবৰ জৰিয়তে 1,70,00,000 পপুলেশ্যন আমাৰ ইয়াতে চৰকাৰে আনিব বিচাৰি আছে। আৰু যিসকলে এই কেবক ছাপোৰ্ট কৰে সিহঁতক মই কৈছোঁ, এই 1,70,00,000 মানুহ যদি আমাৰ ইয়াতে আহে কি অৱস্থা হ'ব এবাৰ ভাবি চাইছেনে? আপোনালোকে কি ভাবি এই কেবক ছাপোৰ্ট কৰে? ইমান সোপা মানুহ যদি আমাৰ ইয়াতে চৰকাৰ আনে সিহঁতৰ থকাৰ ব্যৱস্থা কি হ'ব? য'ত নেকি আমাৰ ইয়াতে এতিয়াও এনেকুৱা গাঁও আছে য'ত নেকি খোৱা পানীৰ ব্যৱস্থা, বিজুলীৰ ব্যৱস্থা চৰকাৰে কৰিব পৰা নাই। চৰকাৰে ইভেন এটা থাকিবলৈ ঘৰ পৰ্যন্ত দিব পৰা নাই। আৰু ইয়াত 1,70,00,000 মানুহ আনাৰ কথা ভাবি আছে। আৰু ইমানবোৰ মানুহ আনি ৰাখিবই বা ক'ত? নহ'লে সিহঁতে থাকিবই বা ক'ত? স্লামছ আমাৰ দেশত অলৰেডি কিমানবোৰ স্লামছ আছেই, সিহঁতৰে একোডাল ব্যৱস্থা কৰিব পৰা নাই এই চৰকাৰে। আৰু ইমান সোপা মানুহৰ এডুকেশ্যনৰনো কি ব্যৱস্থা কৰিব? য'ত নেকি এতিয়াও অসমত হাজাৰ হাজাৰ স্কুল আছে য'ত নেকি এটাকৈ টেষ্ট শিক্ষক দি কেনে নিজৰ দায়িত্ব সামৰিছে। আৰু সিহঁতৰ হেল্থ কেয়াৰৰ ব্যৱস্থানো কি কৰিব? য'ত নেকি আমাৰ এইখন অসমত ঠেলাৰে এতিয়াও বেমাৰীক হস্পিটেললৈ লৈ যোৱা হয়। আৰু সিহঁতৰ এমপ্লয়মেণ্টৰনো কি ব্যৱস্থা কৰিব? আমাৰ ইয়াতে অলৰেডি লাখ লাখ নিবনুৱা সমস্যা আছেই। চৰকাৰে এইবোৰ কথা এবাৰ ভাবি চাইছেনে? চৰকাৰে এইবোৰ কেতিয়াও ভবা নাই। চৰকাৰে অকল নিজৰ ভোট বেংকৰ কথা ভাবিছে। নিজৰ ভোট বেংকৰ কথা ভাবিয়ে এইবোৰ কাম কৰিবলৈ লৈছে। আমাৰ চৰকাৰে হয়তো ভাবিলে তাৰে পৰা ইমান সোপা হিন্দু মানুহ আহিব, গতিকে চৰকাৰৰ এটা হিন্দু ভোট বেংক হৈ যাব। বাইদেউ চৰকাৰে যিমানেই নাভাবক কিয় আমি অসমীয়াই নিজৰ অস্তিত্ব অটুট ৰাখিব লাগিব। কেব আমি কেতিয়াও হ'বলৈ নিদিওঁ। আমি বহুত ইলিগেল ইমিগ্ৰেশ্যনৰ বোজা সহ্য কৰিলোঁ
আৰু নহয়। আমাৰ শৰীৰত শেষ বিন্দু তেজ থকালৈ আমি কেৱৰ বিৰুদ্ধে যুঁজি যাম, যুঁজি থাকিম। সৰ্বশেষত জয় আই অসম।